কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ঈদৰ কাৰণে সকলোলৈ মোৰ ফালৰ পৰা একদম শুভেচ্ছা থাকিলে। লগতে আজিনো কি কাম কৰোঁ তাকে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। যদিহে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আৰম্ভণি হ'ল। প্ৰথমতে গাটো ধুই ল'লোঁ প্ৰথম উঠিয়ে, আৰু বাবু মছজিদত গুচি গ'ল। মছজিদত তামোল চামোল দি মেলি ইদি চিদি লৈ ল'লোঁ। লৈ এতিয়া মোৰ কামত লাগি গ'লোঁ। বলকচোন তেতিয়াহ'লে বাকীখিনি কাম আৰম্ভ কৰোঁ। আজি দিনটোনো কেনেকৈ পাৰ হয় তাকে দেখুৱাওঁ। আৰু এতিয়া হৈ গ'ল ঘৰ ঝাৰু দিয়া। তাৰপিছত এতিয়া যাম আকৌ পাকঘৰত। পাকঘৰৰ কামখিনি মেইন, আৰু বহুত কিবা কিবি বনোৱা নাযায় বাৰু আজি, যিহেতু অলপমান গাটো ভাল নাই মোৰ, সেইকাৰণে। আৰু যিয়ে নহওক বাৰু, যি অলপ বনাওঁ তাকে দেখুৱাম আপোনালোকক। এইবাৰৰ ঈদৰ নিচিনা মোৰ ইমানেই বেয়া হ'ল, যাতে কাৰোৰ লগত তেনেকুৱা নহওক। একোৱেই নহ'ল, একো কৰিবই নোৱাৰিলোঁ ঈদ বুলি। তথাপিও যি অলপ কৰিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু যদিহে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে কেক বনাইছিলোঁ, মানে ঈদৰ দিনা ৰাতিপুৱা কিবা মিঠা বস্তু খাম বুলি ভাবি কেকটোকে বনাইছিলোঁ। কাৰণ বেছি বস্তু একো বনাব হোৱাও নাই বা বনাব নোৱাৰিলোঁ। চবৰে গা চা ভাল নাই, চব বেমাৰ হৈ আছে। সেইকাৰণে মানে কেকটোকে মই বনাইছিলোঁ। আৰু কেকৰো ক্ৰীম আছিলে, বেলেগ কেক মানে অৰ্ডাৰৰ কেক বনোৱা ক্ৰীম ৰৈ গৈছিলে। সেইকাৰণে ভাবিছোঁ আৰু ঈদৰ দিনাৰ কাৰণে বনাই দিওঁ বুলি। বহুত আগৰ ক্ৰীমো ইউজ কৰিব নোৱাৰি দিয়কচোন, একদিন আগৰ হ'লে পাৰি আৰু। সেইকাৰণে সেইখিনি কৰি লৈ খাই ল'লোঁ। খাই লৈ এতিয়া আকৌ লোকেল চিকেন বনাওঁ বুলি ভাবিলোঁ। তাৰ কাৰণে তেলত পিঁয়াজ দিলোঁ, ৰংগুৰি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ বাৰু, নিমখ তাতে দিছোঁ। দি ৰংগুৰি, জিৰা গুড়ি, ধনিয়া গুড়ি, মছলা যিমানখিনি লাগে সকলোখিনি দি লৈছোঁ। আজি স্পেচিয়েলি দেখাম বুলি ভাবিছোঁ যে মইনো পোলাও কেনেকৈ বনাওঁ সেইটোকে দেখুৱাম বুলি ভাবিলোঁ। কিন্তু পোলাও বনোৱাৰ আগতে আকৌ লোকেল চিকেন বনাই লৈছোঁ, কাৰণ মছজিদৰ পৰা আহি আকৌ ভোক লাগিব, সেইকাৰণে খাবতো দিবই লাগিব। তাৰ কাৰণে লোকেল মুৰ্গীখিনি আগতে বনাই লৈছোঁ। মছলাখিনি ইয়াতে গোটেইখিনি দি লৈ লৈছোঁ, চিকেন মছলাৰ পৰা আদি কৰি জিৰা, ধনিয়া, জালুকৰ গুড়ি, তাৰপিছত কিন্তু গৰম মছলা বাৰু লোকেল চিকেনত দিয়ে নিদিয়ে নাজানো, কিন্তু মই নিদিওঁ। তাৰপিছত মাংসখিনি ভালকৈ ধুই লৈছোঁ, আৰু ধুই লৈ এতিয়া বহাই দিছোঁ। আৰু বহাই দি ভালকৈ ভাজি ল'ম। আৰু বৰা চাউলৰ ভাত লগতে লোকেল চিকেন ৰাতিপুৱাৰ কাৰণে বনাইছোঁ, মানে মছজিদৰ পৰা আহিয়ে যাতে কিবা এটা খাব পাৰে। আৰু এয়া হ'ল বৰা চাউলৰ ভাত। বৰা চাউলৰ ভাতখিনি মই পুনিৰ পৰা নমাই থৈছোঁ বাৰু। তাৰপিছত মাক আকৌ লগাই দিছোঁ পিঁয়াজ নহৰু কৰাৰ কাৰণে। এনে আমাৰ নহৰু এৰুৱাই থাকে, কিন্তু ফ্ৰিজত থওঁতে দেখোন বেয়া হৈ যোৱা হৈছে। সেইকাৰণে তাৰমানে আমি এতিয়া বনোৱাৰ টাইমতহে এৰুৱা কৰিছোঁ। আৰু মানে সকলোবিলাক বহুত ব্যস্ত হৈ আছে, সেইকাৰণে টাইমো পোৱা নাই এৰুৱাই থ'বৰ কাৰণে। সেইকাৰণে মাইক মানে লগাই দিছোঁ। এতিয়া মই ধুনীয়াকৈ চচ এটা বহাই দিছোঁ গেছত। তাতে ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলত দিছোঁ দুটামান ইলাচি, দুটামান লং দিছোঁ, আৰু তেজপাত দিছোঁ, আৰু এইখিনি দি ঘি দিছোঁ। এতিয়া দিম চেনি। গৰম হোৱাৰ পিছতহে কিন্তু দেই, একদম ঠাণ্ডা হ'লে কিন্তু চেনিটো দিব নালাগে। যেতিয়া গৰম হ'ব তেতিয়া চেনিটো কালাৰটো এনেকুৱা হৈ যাব। তাৰপিছত পিঁয়াজ দিয়া, মানে পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনিৰ কালাৰৰ কাৰণে চেনিটো তেনেকৈ দিয়া যায়, আৰু চেনিটো নিদিলেও কালাৰটো আহে, কিন্তু বহুত সময় লৈ লয়। সেইকাৰণে মানে সময় বাচাৰ কাৰণে চেনিখিনি দি দিছোঁ। আৰু চেনিখিনি দিয়াৰ কাৰণে কালাৰটো অকণমান মানে এনেকুৱা কালাৰ, ব্ৰাউন কালাৰ তেনেকুৱা হৈ যায়, গল্ডেন কালাৰ এনেকুৱা হৈ যায়। আৰু মানে পোলাওকেইটা দেখিবলৈ ভাল লাগে। পোলাও কিন্তু বহুত বিভিন্ন ধৰণৰ আছে, বগাও আছে, তাৰপিছত ৰঙাও আছে। সেইকাৰণে মানে এনেকৈ যিটো ভাল লাগে মই সেইটোৱে বনাওঁ বাৰু, এইটোকে বনাওঁ মই। তাৰপিছত চাউলকেইটা মই আগতীয়াকৈ ধুই লৈছোঁ। নতুন চাউল কাৰণে মই তিয়াই থোৱা নাই, একেবাৰে ধুই চালনী এখনত মেলি দিছোঁ, যাতে পানীটো পূৰা সৰকি যায়, নহ'লে সিজি যাব। আৰু যদিহে পুৰণা চাউল থাকে তেতিয়া মই অকণমান টাইম তিয়াই থওঁ, আৰু লগতে তিয়াই থৈ উঠি আকৌ ভালকৈ ধুই লৈ চালনীত মেলি দিওঁ, যাতে পানীটো পূৰা সৰকি যায়। এইফালে মোৰ আঙুলি এটাত কাটিছে মাছে, মানে মাছৰ কটাই কাটিছে। একো কামেই কৰিব পৰা নাই, তথাপিও তেনেকৈ বেণ্ডেজ মাৰি মাৰি কৰি আছোঁ। ঈদৰ দিনা মানে কি ক'ব, এটাৰ পিছত এটা হৈয়ে আছে। এতিয়া চাউলখিনি একদম বহুত টাইম ভাজিব লাগিব। বহুত টাইম বুলি এনেকুৱা নহয় যে একদম চাউলটো আকৌ পূৰা চাউল হৈ যায়, তেনেকুৱাও নহয় বাৰু। সেইটো আপোনালোকে নিজেই গম পাব যদিহে বনাই মোৰ তাত চাই, মই যেনেকৈ বনাইছোঁ। এনেকৈ ৰঙা হৈ যাব, মানে ৰঙা অকণমান কালাৰটো আহি যাব চাউলত, তেতিয়াহে পানী দিওঁ মই। এইখিনি লাৰি লাৰি অলপ ভাগৰ লাগে বাৰু লাৰোঁতে, কিন্তু আকৌ লাৰিব এৰিলে তলত লাগি যায়, সেইকাৰণে লাৰিয়ে থাকিব লাগিব একেৰাহে।
এতিয়া দেখিবলৈ পাইছে ধুনীয়াকৈ কালাৰ আহি গৈছে, দেখিছেনে বাৰু? মই অকণমান টাইম নালাৰোতে তলত মানে লাগি ধৰিছে আৰু মোৰ হাতখন বিষাই গৈছে কাৰণে বাবুকে লাৰিব দিছোঁ। আৰু মই দিছোঁ ইয়াতে কাজু কিচমিচ এনেকৈ দি দিছোঁ, বেলেগ একো দিয়া নাই বাৰু, কাজু আৰু কিচমিচে দিছোঁ। এইখিনি ভালকৈ লাৰিব দিছোঁ অকণমান টাইম, আৰু লাৰা হোৱাৰ পিছত দিম গৰম পানী, ঠাণ্ডা পানী নহয় কিন্তু। আৰু এতিয়া দিছোঁ গৰম পানীখিনি ভালকৈ চাউলখিনি তল যোৱাকৈ দিব লাগিব, নহ'লে কিন্তু তলৰ ফালে সিজিব, ওপৰ ফালে নিসিজে, তেনেকুৱা হৈ যাব। সেইকাৰণে চাই লৈ চাউলটো কিমান আছে সেইটো চাই দিব, আৰু একেবাৰে বহুতখিনি পানীও দিব নালাগে, নহ'লে একদম সেইটো আৰু পোলাও হৈ নাথাকে, খিচিৰি হৈ যাব। সেইকাৰণে মানে পানীটো বহুত জোখত দিব লাগে। পোলাও বনোৱাটো সহজো, কিন্তু পানীখিনি দিব যদি নাজানে তেতিয়াহ'লে কিন্তু বহুত বেয়া হৈ যায়। ইফালে আকৌ মায়ো অকণমান লাৰি দিলে, তাৰপিছত এতিয়া ঢাকি থ'ম। পিছৰখিনি মই দেখুৱাব নহ'ল, কাৰণ মোৰ চকু এটা বহুত বেয়াকৈ খুজাব ধৰিলে, এনেকুৱা হৈ গ'ল মোৰ আজিলৈ ভালেই হোৱা নাই চকুটো, সেইকাৰণে বাকীখিনি আৰু দেখুৱাব নোৱাৰি।